আজি আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ ৩৬তম মৃত্যু বাৰ্ষিকী দিৱস আৰু এই দিৱসটো আমি সকলো ৰাইজে লগ লাগি ইয়াত উদযাপন কৰিছোঁ। আজি যিজন ব্যক্তিক আমি পিতৃস্বৰূপ হিচাপে আজি আমি স্মৰণ কৰিছোঁ, তেখেতৰ নেতৃত্বতেই এটা সময়ত বড়োসকলে এটা আন্দোলন কৰিছিলে নিজৰ চিনাকি দিবৰ কাৰণে, নিজৰ ভাষা সংস্কৃতি বা সকলো দিশত উন্নয়ন কৰিবৰ কাৰণে এটা সময়ত তেখেতৰ নেতৃত্বত আন্দোলন হৈছিলে। আৰু তেখেতৰ নেতৃত্বৰ যি আন্দোলন এইটো আজিৰ তাৰিখত আমি সফল বুলি আমি ক'ব লাগিব। আজি আমি বড়োসকল বা BTC-বাসী ৰাইজে যিটো পৰ্যায়ত আমি আজি আছোঁ, গতিকে তেখেতৰ নামটো আমি ল'বই লাগিব। গতিকে তেখেতে যদি এনেকুৱা ধৰণৰ আন্দোলন নকৰাহেঁতেন আজি বড়ো জাতি বিশ্বত তেনেকুৱা চিনাকি দিব আমি নোৱাৰিলোহেঁতেন। গতিকে তেখেতক আমি সদায় স্মৰণ কৰিব লাগিব আৰু তেখেতৰ যিটো সপোন সেইটো আমি বাস্তৱায়িত কৰিবৰ কাৰণে সকলোৱে একেলগে আমি কাম কৰিব লাগিব। মই ভাবোঁ তেতিয়াহ'লে তেখেতৰ আত্মাই সদায় শান্তি লাভ কৰিব।